নমস্কাৰ উজনিৰ কিচেন চেনেলটোলৈ আমি পুনৰ এবাৰ আপোনালোকক স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলোলৈ লৈ আহিছো অসমীয়া ষ্টাইলত বনোৱা চিকেন ড্ৰাই মছলাৰ এটা ৰেচিপি আশা কৰো আপোনালোকে আমাৰ ভিডিওটো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে আমি মছলা চিকেন বনাবৰ কাৰণে প্ৰথমতে মাংসখিনি ধুই লৈছিলো আৰু এখিনি মেৰিনেট কৰিম আধা ঘণ্টাৰ কাৰণে ইয়াত এতিয়া মই যোগ কৰিম নিমখ দিয়াছোন তুমি নিমখ দি দিয়া 1 চামুচ সোৱাদ অনুসৰি আপোনালোকে নিমখ ব্যৱহাৰ কৰিব প্ৰথমতে অলপমান দি লব পাৰে যদি পাছত কম হয় তা কম হোৱাৰ দৰে লাগে তেতিয়া আপোনালোকে আৰু যোগ কৰি লব এবা হালধি দিয়া হালধি 1 চামুচে দি দিয়া এবা জিৰা দিয়া জিৰা পাউডাৰ 1 চামুচ ধনিয়া 1 চামুচ এখিনি দি যাও আৰু 1 চামুচ এখিনি ধনিয়া তাৰ পাছত ৰং জলকীয়া যেহেতু মছলা চিকেন পাউডাৰ দিছো আমি এখিনি বিএমসি মছলা ইউজ কৰিছো আৰু এবাৰ দিয়া অকনমান গৰম মছলা যেহেতু আমি মছলা চিকেন বনাব লৈছো সেই কাৰণে আমি ইয়াত মছলাৰ পৰিমাণ অলপ বেছি কৈ লৈছো আপোনালোকে আপোনালোকৰ মছলা কিমান খাই ভাল পায় সেই অনুপাতে ব্যৱহাৰ কৰিব এখিনি আপোনালোকে দেখিছে মই ভালদৰে এতিয়া হানি লৈছো হানি লোৱাৰ পাছত আপোনালোকে আধা ঘণ্টাৰ বাবে চিকেনখিনি ফ্ৰিজত থৈ দিব নহলে কোনোবা ঠাণ্ডা ঠাইত থৈ দিব আধা ঘণ্টাৰ পাছত এখিনি আমি বনাম মছলা চিকেন বনাবৰ কাৰণে আমি মিঠাতেল ব্যৱহাৰ কৰিম মিঠাতেল মই ইয়াত দিছো আপোনাৰ হয়তো দেখিছে 1 কাপৰ জুখেৰে এখিনি মাংসখিনি হিজি গৈছে এতিয়া ইয়াতে আদা নহৰু পেষ্টখিনি দি ইয়াৰ কেঁচা গোন্ধখিনি যোৱালৈকে অকমান ৰাখি তাছত নমাই দিম এয়া আজি আমাৰ দুপৰীয়াৰ থালি আজি স্পেশাল বুলি ক'বলৈ এয়া আছিলে চিকেন ড্ৰাই মছলা আৰু লগত কি আছে বৌ কৈ দিয়া লগত মই এয়া কাচকল ভাজিলো তাৰ পাছত ওটেঙা ঢেকিয়া আৰু আলুৰ এখন ভাজি এয়া দাইল এয়া হৈছে ভুট জলকীয়া আৰু সৰিয়হৰ আচাৰ আৰু এটা জলকীয়া কম হ'ব বুলি শুকান জলকীয়া লৈ লৈছো লগত গতিকে আপোনালোকে আমাৰ যোনটো চিকেন ড্ৰাই মছলা ৰেচিপি আছে আশা কৰো আপোনালোকে হেতু ট্ৰাই কৰি চাব আৰু কেনে পালে আমাক জনাব লগতে আপোনালোকৰ কি ভাল লাগে খাই আমাক জনাবচোন আমি যদি পাৰো নিশ্চয় চেষ্টা কৰিম বনাবলে আশা কৰো আপোনালোকে আমাৰ ভিডিওটো চাই ভাল পালে আৰু যদি ভাল পাইছে তেতিয়া হলে আমাৰ ভিডিওটো লাইক কমেন্ট শেয়াৰ কৰি দিব আৰু যদি আপোনালোকে আমাৰ চেনেলটো নতুন হয় তেতিয়া হলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ